ই যে বেছি লৈছে তই কিয় লোৱা নাই বেছি হ'ব খোৱা পাছত লৈ লম খোৱাৰ পাছতো খাই নেকি মানুহে এই চব্জি বেছি নাখায় হয়নে অঁ এতিয়া ঘৰত তই চব্জি খাৱ নে নাই কম খাওঁ এতিয়া কমেই খাই আছ তই দালিটো মোক কৈছিলি দালিটো খাওঁ বুলি খাই ল মই এক জেগাত বহি দিলে বাকীকেইটাই নাখাব না সেইকাৰণে খুৱাই লওঁ ইয়াতে মাটন দিয়া নাই কিয় তই কি ভেজিটেৰিয়ান নি নহয় খাইছো এটা খাম মই মটন নাখাওঁ হয় নেকি তই চামুচ কিয় খাই আছ চামুচত কিয় হাতেদি কিয় খোৱা নাই এইটো দি হাতটো ধুই ল চামুচ দি খালে তই খোৱাই নহ'ব মইতো সদায় হাতে দিয়ে খাওঁ ই চাই স্মাৰ্ট ল'ৰা খা তই তোৰ মা দেউতাও ইমান উঠি তোৰ মা বাবা কিমান খাই কিমান তোৰ বাবা কিমান ফুট মা 5 ফুট আছে আৰু তোৰ ভাই ককাই কেইটা আছে তিনিটা ইয়াক পুলিচৰ আৰ্মিৰ কাৰণে ট্ৰেইনিং দিয়ক হাইট আছে না তোৰ ক'ত কি কৰিব ইচ্ছা আছে ডাঙৰ হয় ইণ্ডিয়ান আৰ্মিৰ কাৰণে ট্ৰাই কৰ বুজিলি তোক মই হেৰি কৰাই দিম ট্ৰেইনিঙত কৰাই দিম তো ভালকৈ ট্ৰেইনিং কৰ আৰু এক্সাৰচাইজ সদায় কৰিবি বুজিলি অঁ এক্সাৰচাইজ পুৰা কৰ ভাল কৰি ইয়াতে খাব দে কেমেৰাবিলাক থাকিলে সিহঁতে খাব নোৱাৰিব পিছত কেমেৰাবিলাক থাকিলে খাব নোৱাৰিব পিছত গুৱাহাটী পাহোঁতে কিমান তাৰ বাগানৰ পাহোঁতে কিমান টাইম লাগিছিলে ক'ৰবাত ৰখাইছিল ক'ত ৰখিলি যাওঁতে সুধিব না যদি ক'ত ৰখিলি ক'ত গলি পোৱালিবিলাকে নামিছে আৰু ৰাস্তাত চাহ তাহ খাইছে খোৱা নাই ৰাস্তাৰ হোটেলত নামা নাই কোন জেগাত মানে আহি থাকোঁতে খায় তাৰপিছত ইয়াতে কেইটাত আহি পালি ৰাতি আজি ৰাতিপুৱা কেইটাত ওলাইছিলি ৰাতিপুৱা 3টাত উঠিলো চবে 6টালৈকে চব ৰেডি হৈ গ'ল 8টাত ওলালো 3টাত কেনেকৈ উঠিলি ৰাতিপুৱা খোৱাই নাই হাল্লা কৰি আছে চবে 7টাত ওলালো আৰু 8:30 বজাত তাৰ পৰা আমি 1টা বজাত প্ৰথমতে IIT-ত গ'লি তাতে কিমান দেৰি থাকিলি এক ঘণ্টা থাকিলো 3 কিলোমিটাৰ 3টা ল'ৰা পোলাও অলপ দে পোলাও অলপ তাতে যাই সিহঁতক খাব দে কেমেৰা কেইডাল ধৰি দিলে ক'ত খাব লাইভ টেলিকাষ্ট হ'লে কেমেৰা লগত থাকিব লাগিব এই পাপা
বাগিচাৰ ৰাস্তাটো বনিছে, কামটো চলি আছে, কামটো হাতত লোৱা নাই এতিয়াও। তেতিয়া গৈছোঁ যেনেকৈ আছে এতিয়া ঠিক হৈ যাব। আৰু আমাৰ গাঁৱৰো ৰাস্তা বনাইছে। তোৰ হিৰো তোৰ নামটা কি? তো তোৰ ঘৰটো বাগানতে নে বাগানৰ বাহিৰত? থৈ লওক। আগত ক'ত পঢ়িছিলি যেতিয়া এইটো স্কুলত আছিলে? এইটো ক'ত আছে? এইটো ওচৰত আছে। এই দাদাটোক চিনি পাওঁ? এই দাদাটো বাগানৰ ল'ৰা আছে, মন্ত্ৰী আছে, সঞ্জয় কিষাণ। এইটো মন্ত্ৰী আছে, এইটো বাগানৰ চকৰা। তুমি বাগানত যাবা, ইহঁতৰ বাগানত উৰিয়া জানো? জানো স্যার। তো ইহঁতি উৰিয়াও পাৰে আৰু বাগানৰ চাদ্ৰিও পাৰে, চাদ্ৰিও পাৰিব। কেনেকৈ পাৰে ইহঁতি? মানে তেনে ঘৰত একদম ক'ৰ লেংগুৱেজটো হ'ল উৰিয়া, মাক দেউতাকৰ লগত যিহেতু পাতে, অলপ ওলাই গ'লে গাঁৱত যিটো পাতে কমিউনিকেট কৰে সেইটো হ'ল তো আৰু তাতকৈ ওপৰত গ'লে য'ত উৰিয়া বেছি আছে তাত চাব আপুনি মাৰৱাৰীজনো উৰিয়া ক'বলৈ পাইছে, বিহাৰীজন উৰিয়া আৰু অসমীয়াটো অলপ ডাঙৰ হ'লে কি অলপ ডাঙৰ হ'লে স্কুল গ'লে তেতিয়া অসমীয়াটো স্কুলত ঠিক হয়। প্ৰথম বাচ্চাবিলাকে কি কৰে? বাচ্চাবিলাকে প্ৰথম নিজৰ এতিয়া মা দেউতা পঢ়ালে আৰু কৰ্মকাৰৰ ভাষা কি? নাই ইহঁতে চাদ্ৰি ক'ব, ইহঁতে উৰিয়া নক'ব। আৰু চাওতালীবিলাকেতো চাওতালী ভাষা, আৰু ইহঁতৰোতো ভাষা আছে নহয়, আমাৰ কি নাম কয়? উৰাও। কি কুৰ্গী নে কি ভাষা, কি কুট নে কি ভাষা কয়? কুৰুক ভাষা। সেইটো কোনে কয়? উৰাও। উৰাও। কৃষ্ণ কমল তাঁতী, তই কি হয়? তই এইটো উৰিয়া, তই হৈ যাবি উৰিয়া। এই সিহঁতৰ উৰিয়া মানুহ বহুত আছে ইয়াতে। আমাৰ অসমৰ বাগিচা নৰ্থ আৰু আপাৰ আছামত উৰিয়া মেক্সিমাম ডমিনেট আছে, বিশ্বৰ বেছি আছে। ইহঁতৰ বাগানত এটা জগন্নাথ মন্দিৰ দি দিবা। দিকৰাই দিছা নেকি? ইহঁতৰতো ইহঁতৰ ব্ৰাঞ্চ হয় ন। দিকৰাই টি ষ্টেটৰ এইটো ইউনিট হ'ব ন, ডিভিজন গাৰ্ডেন ডিভিজন। তোৰ নাম কি বাবা? ই মুণ্ডা হয়। মুণ্ডা মানে বিৰছা মুণ্ডা। বিৰছা মুণ্ডাৰ নাম শুনিছ? হা? তাতে হাত ধুবি, হাতটো ধুলি মিঠাই খাই এইকেইদিন খাই আছে নেকি বেছি? সদায় স্কুলত যাবি দেই বাবা। সদায় স্কুলত যাবি। বুজিল নাই হিৰ? তই চিটি মাৰি থাকিবি, বুজি পালি নে নাই? ধুনীয়া চিটি মাৰে। তই আমাৰ তোক মই পদ্মতা কৈ দিছোঁ, তোক গান প্ৰেক্টিচ কৰাব, তই কৰি থাকিবি গানটো। বয়েও ভূঞা লিখে। যা
ভাল কৰি সদায় স্কুলত যাবি স্কুলত সদায় যাবি দেই বাবা স্কুলত সদায় যাবি হা মা তই দাঙিব পাৰিবি আৰু তই ডক্টৰক দেখাইছিলি কি কৈছে ডক্টৰে কিবা অপাৰেশ্যন কৰিব লাগে বুলি কৈছে নেকি